नमस्कार। किचन मिक्स मसाला में मैं आज आपनालोকক देखुवाবলৈ ওলাইছো मसाला चाह केनेকৈ बनाय। चाह तो সকলোৱে বনাব জানে फ्रेंड्स, কিন্তু मसाला দি चाह केनेকৈ बनाय हेतु मैं आज आपनालोকক ক'বলৈ ওলাইছো। देखिए फ्रेंड्स, मैं यात এইখিনি ইনগ্ৰেডিয়েন্টস লৈ লৈছো। मैं जिखिनि बस्तु लैसु मसाला लैसु हेखिनि হৈছে एक टुकुरा आंडा, 2-3टा मान तेजपातर कली, केइटामान लং, केइटामान दालचीनी, केइटामान इलायची আৰু केइटामान জালুক। এই গোটেই বস্তুখিনি মই এটা মিক্সিত পিছি লৈছো, খুন্দি লৈছো। আপোনালোকৰ ঘৰত যদি মিক্সি নাই তেতিয়া হলে কোনো টেনচন লবলগীয়া কথা নহয়। আপোনালোকে এইখিনি শিলৰ পটাটো খুন্দিব পাৰে, নহলে খুন্দুনাটো খুন্দিব পাৰে। আৰু এই যি টুকুৰা মই আন্ডা লৈছো সেই আন্ডা টুকুৰা মই কি কৰিছো, ডাইৰেক্ট মই কেঁচা আন্ডা খুন্দি চাহত দিয়া নাই। কাৰণ কেঁচা আন্ডা খুন্দি চাহত দিলে ইমান ধুনিয়া তাত গন্ধ নোলায়, যিমানখিনি গন্ধ শুকান আন্ডাত ওলায়। मैं यात लैसु, देखिए फ्रेंड्स, मैं यात लैसु चाहपात, या चेनी আৰু ইয়াত যিকিটা মই তেজপাত লৈছিলো সেইকিটা তেজপাত মই ইয়াত দেখুৱাইছো। আৰু এইখিনি যিখিনি দালচীনি, জালুক, ইলাইচি আৰু এয়া লং, এই গোটেইখিনি মই মিলাই পিনে এটা মিক্সিত খুন্দি লৈছো। আৰু খুন্দাৰ পিছত এয়া দেখুৱাইছো মই ইয়াত আপোনালোকক। চাওক, এইখিনি মই খুন্দি পিনে গুড়ি কৰি লৈছো। আৰু এই যি টুকুৰা আন্ডা মই ইয়াত আপোনালোকক দেখুৱাইছিলো সেই টুকুৰা আন্ডা মই কি কৰিছো, সৰু সৰুকৈ কাটি মই শুকুৱাইছো। শুকুৱাৰ পিছত তাত মিক্সিত খুন্দি মই এয়া চাওক, মই মিশ্ৰণ বনাই পিনে এয়া কি কৰিছো, খুন্দি পিনে শুকান আন্ডাৰ গুড়ি কৰি লৈছো। আৰু মই ইয়াতে 2-3 কাপ চাহ হোৱাৰ যিছা মই গাখীৰ লৈছো। ইয়াত মই বহুত পানী মিহলোৱা নাই, মই সামান্য পৰিমাণে পানী মিহলাইছো। बहुत बेसी पानी मिहलाले कि হয় আমাৰ চাহটো কালা অৰ্থাৎ কালি হৈ যায়। সেই কাৰণে মই ইয়াত গাখীৰত পানী কম মিলাইছো। আৰু মই যিখিনি গাখীৰ ইউজ কৰিছো সেইখিনি গৰুৰ গাখীৰ অথবা মহৰ গাখীৰ নহয়, এয়া মই পাউডাৰ গাখীৰ ইউজ কৰিছো, যিবিলাক সাধাৰণতে বজাৰত পোৱা যায়। মই এইখিনি এটা সসপেনত গৰম পানী, বহুত জ্যাদা বেছি গৰম নহয়, অকনমান গৰম কৰি মই এইখিনি তাত গাখীৰখিনি মিহলাই লৈছো। তাৰ পাছত মই এতিয়া আগবাঢ়িছো চাহ বনোৱাৰ পদ্ধতিলৈ। চাওক ফ্ৰেন্ডস, মই অসমীয়া জৰুৰ কৈছো, কিন্তু মই অসমৰ নহয়, মই বেংগলোৰৰ পৰা কৈছো। সেই কাৰণে মোৰ অসমীয়াত অকনমান হিন্দী আহি যায়, সেইখিনি আপোনালোকে মাফ কৰিব। তাৰ পিছত চাওক ফ্ৰেন্ডস, এয়া মই এটা সসপেন লৈছো। আৰু মই ইয়াত কি কৰিছো, এতিয়া এই গাখীৰখিনি মই ইয়াত 2-3 কাপ মান ওজনৰ চাহ হোৱাৰ 2-3 কাপ চাহ বনোৱাৰ মই গাখীৰ ঢালি দিছো। আৰু মই গেছটো অন কৰি লৈছো। তাৰ পিছত গেছটো মই স্পিড ফ্লেমত অকনমান গাখীৰখিনি গৰম হোৱালৈকে সিজাম। তাৰ পাছত মই ইয়াত কি কৰিম, চাহপাত দি দিম, চাহপাতখিনি ঢালি দিম। তাৰ পাছত মই কি কৰিম, এতিয়া অকনমান গাখীৰখিনি গৰম হৈছে। গৰম হোৱাৰ পিছত প্ৰথমতে মই ইয়াত এড কৰি দিম চাহপাত মিহলোৱাৰ পিছত আপুনি চাহ কিমান কৰক খাব বিচাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু চাহপাত তাৰ ওপৰত আপুনি নিৰ্ভৰ কৰি ঢালি দিব। তাৰ পিছত মই দিম চেনিও আপুনি কেই চামুচ খাব বিচাৰে, কিমান মিঠা খাব বিচাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ পাছত আপুনি চেনি ঢালি দিব। ইয়াত মই চেনি এড কৰি দিলো। চেনি এড কৰি দিয়াৰ পিছত আমি অকনমান সময় চাহপাত, চেনি আৰু এই গাখীৰ মিশ্ৰণটো সিজাম। আমি কিমান সময় সিজাব লাগিব, যিমান সময় সিজোৱালৈকে এই গোটেই মিশ্ৰণটোত চাওক এয়া লাহে লাহে উতলিবলৈ ধৰিছে। আমি উতলি অহালৈকে গোটেই মিশ্ৰণটো আমি সিজাম। সিজোৱাৰ পিছত আমি ইয়াত এড কৰিম, মই আগতীয়াকৈ আপোনালোকক দেখুৱাইছিলো যে আন্ডাৰ গুড়িখিনি যিখিনি মই ৰ'দত শুকুৱাই খুন্দি থৈছো, মিক্সিত পিছি থৈছো, সেইখিনি মই ইয়াত 1 চামুচ এড কৰি দিম।
1 চামুচ এড কৰি দিয়াৰ পিছত মই যিখিনি লং ইলাইচি জালুক আৰু ডালচেনি গুড়ি পিচি থৈছিলোঁ সেইখিনিও এড কৰি দিম দেখক এয়া উতলিবলৈ ধৰিছে লাহে লাহে এয়া চাওক ফ্ৰেণ্ডছ চাহখিনি লাহে লাহে উতলিছে উতলি অহাৰ পিছত আমি ল' ফ্লেমত এইখিনি অকণমান সময় সিজাম ভালদৰে উতলিলে ভালদৰে চাহপাতখিনি সিজিলে চাহৰ ৰং আমাৰ ভাল হ'ব আমি কমচে কম 3-4 মিনিটমান এই চাহখিনি সিজাম সিজোৱাৰ পিছত আমি ইয়াত পুনৰ এড কৰি দিম মই যিকেইটা তেজপাত ইয়াতে থৈছিলোঁ কাষত এইকেইটা মই ইয়াত এড কৰি দিম এড কৰি দিয়াৰ পিছত আমি পুনৰ 2-3 মিনিটমান চাহখিনি উতলাম এয়া চাওক লাহে লাহে চাহখিনি উতলিব ধৰিছে ইয়াত তেজপাতকেইটা আৰু মই যিখিনি ইয়াতে মছলা এড কৰিছিলোঁ চাহপাতখিনি সকলোখিনি ভালদৰে সিজিব ধৰিছে চাহ আমাৰ ভালদৰে সিজিলে ইয়াৰ ৰং ভালদৰে আহিব ইয়াৰ কালাৰ ধুনীয়া দেখিব সেইকাৰণে আমি অকণমান সময় সিজোৱাৰ পিছত মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম গেছৰ ফ্লেমটো বন্ধ কৰি দিয়াৰ পিছত এয়া দেখক মই এটা গিলাচত 1 কাপ চাহ ছানি লৈছোঁ চালনীৰে চালি লৈছোঁ চালি লোৱাৰ পিছত মই কি কৰিম ইয়াক এটা কাপতে ইয়াক ঢালি দিম এয়া চাওক ফ্ৰেণ্ডছে আমাৰ মছলা চাহ তৈয়াৰ হৈ গৈছে আপুনি ইয়াত কিমান মছলা দিব ইয়াৰ আপোনাৰ চাহ বনোৱাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব বহুত বেছি মছলা ঢালি নিদিব কাৰণ বহুত বেছি মছলা ঢালি দিলে তিতা হৈ যাব আমি 1 কাপ চাহত কিমান মছলা দিব লাগে 2 কাপ চাহত কিমান মছলা দিব লাগে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব 1 কাপ চাহত আধা স্পুন মছলা দিব আৰু 2 কাপ চাহত 1 স্পুনতকৈ অকণমান কম মছলা দিব ইয়া লওক ফ্ৰেণ্ডছ আমাৰ মছলা চাহ তৈয়াৰ হৈ গ'ল আৰু গৰম গৰম পৰিৱেশন কৰক আপোনালোকে দেখিলে কিচেন মিক্স মছলাৰ পৰা মই আপোনালোকক মছলা চাহ বনোৱাৰ দেখুৱালোঁ আপোনালোকক মিক্স মছলাৰ পৰা মই চাহ বনোৱাৰ ৰেচিপি দেখুৱালোঁ মই ভালদৰে অসমীয়া ক'ব নাজানো তথাপিও মই আপোনালোকক অসমীয়া কৈছোঁ মই হিন্দীত ভালদৰে কথা ক'ব জানো এই চাহখিনি এতিয়া আপোনালোকে পৰিৱেশন কৰক আৰু মোক কমেণ্টছ কৰি কওক যে চাহ কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে যদি আপোনালোকে চাহ খাই ভাল পালে তেতিয়াহ'লে মোক কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই